অংশত আমি আজি গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে আমি সফল হৈছোঁ। ইতিমধ্যে খণ্ড আমি আগতে 5 কোটি টকা, 4 কোটি টকা, তাৰপিছত এগেইন আমি 1,28,00,000 এনেকুৱাকৈ সৰ্বমুঠ আমি 27 কোটি টকা আজি আমি অন্তিম কামটো আমি আজি 3,50,00,000 টকা চাফা কামাৰৰ প্ৰটেকশ্যনৰ কাৰণে কৰিছোঁ। আৰু এইটোৰ ফলস্বৰূপে আমাৰ একেবাৰে কাটাজাৰৰ পৰা গামেৰী গৈ বাকী নদীৰ যি পূব কোণৰ যি অংশ আছিলে সেই পূব কোণৰ অংশখিনি আগন্তুক দিনত গৰাখহনীয়াৰ পৰা আমি ৰক্ষা পামগৈ। গতিকে এইখিনি কৰাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আজি 27 কোটি টকা আমাৰ বেটী নদীৰ সৰ্ব সমষ্টিৰ কাৰণে আবণ্টন দি পেলাই আমাৰ ৰাইজক যি সকাহ দিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আমি একেবাৰে নাৰায়ণগুৰিৰ পৰা আমাৰ 3টা সমষ্টি আমাৰ সৰভোগ, বৰপেটা, জনীয়া, বাঘবৰ একেবাৰে বেকী নদী য'ত গৈ পেলাই সংলগ্ন হৈছে ব্ৰহ্মপুত্ৰ তালৈ আমি ইণ্টিগ্ৰেটেড স্কিম এটা আমি ভাৰত চৰকাৰে প্ৰেৰণ কৰিছোঁ প্ৰায় 128 কোটি টকা। আৰু সেইটো যদি আমি পাওঁ তেতিয়াহ'লে আমাৰ 4টা সমষ্টিৰ আগন্তুক দিনত আমি বানপানীৰ গৰাখহনীয়াৰ পৰা আমি ৰক্ষা পাম।